মৰিগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ। মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভাৰ উদ্যোগত আজি সদৰ বিহুতলী প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচী উপলক্ষে এখন মুকলি সভা অনুষ্ঠিত হয়। এই মুকলি সভাৰ প্ৰাক্ষণত এৰাগাঁৱৰ দুটা পৰিয়ালৰ আপোন ঘৰৰ আধাৰশিলা স্থাপন কৰি সভাগৃহত বন্তি প্ৰজ্বলন কৰে নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী পীযুষ হাজৰিকাই। আপোন ঘৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁও চহৰত সহস্ৰাধিক আৱাসগৃহৰ কাম চলি আছে আৰু অনাগত দিনত ১৩০০ ঘৰ নিৰ্মাণ কৰা হ'ব। পূৰ্বৰ চৰকাৰৰ দিনত আৱাসগৃহ নিৰ্মাণৰ বাবে ৭৫,০০০ কোটি টকা দিয়া হৈছিল যদিও বৰ্তমান চৰকাৰৰ দিনত এই পৰিমাণ ২ লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। পূৰ্বৰ চৰকাৰে ৩ টকীয়া চাউল দিছিল, কিন্তু বৰ্তমানৰ চৰকাৰে বিনামূলীয়াকৈ চাউল বিতৰণ কৰিছে। এয়া পৰিৱৰ্তন নহয় কি বুলি মন্ত্ৰীগৰাকীয়ে তীৰ্যক মন্তব্য আগবঢ়ায়। এই মুকলি সভাতে উপায়ুক্ত ঋতুৰাজ বৰাই জিলাখনৰ চহৰাঞ্চলৰ বাবে আবণ্টিত হোৱা তালিকাখন ঘোষণা কৰে। সভাত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে। পাছত দুয়োগৰাকী নেতাই মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। ইফালে ক'ভিড আক্ৰান্ত লোকৰ সৎকাৰৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই এনেদৰে কয়। ২৫11টা আজি ছেকেণ্ড ফেজত আছিলে ১৩২৯টা। আজি আমি ছেকেণ্ড ফেজৰ ঘৰ ষ্টাৰ্ট কৰিছোঁ। ইয়াত আছিলে 1329 আৰু ফাৰ্ষ্ট ফেজত আছিলে 1182, টোটেল 2511 আৰু এতিয়ালৈকে প্ৰথম ফেজৰ 1072টা ঘৰ আৰম্ভ হৈছে। বিভিন্ন পৰ্যায়ত আছে, বাকী কেইটামান ঘৰ আৰম্ভ হোৱা নাই। মই ইতিমধ্যে ডিচি ডাঙৰীয়াকো কৈছোঁ, MLA ডাঙৰীয়াকো কৈছোঁ, DO ডাঙৰীয়াকো কৈছোঁ, যাতে সোনকালে ঘৰখিনি কমপ্লিট কৰে আৰু যিখিনি আৰম্ভ মানে জলদি আৰম্ভ কৰে। দুজন ব্যক্তিৰ মৃতদেহ সৎকাৰৰ সময়ত শ্মশান লৈ গৈছে। মই PPE কিট কিনি যোৱা নাই আৰু এনেও উলুবাৰী শ্মশান বা যিখন ভূতনাথ শ্মশানত মই কেইবাবাৰো গৈছোঁ, যদিও সেইখিনি সময়ত সেইবিলাক সময়ত বডি আমি সৎকাৰ কৰি থকা নাছিলোঁ। যিখিনি দুজন ব্যক্তিৰ অন্তিম সংস্কাৰত মই উপস্থিত আছিলোঁ। মোৰতো কৰোণা হোৱা নাই। এইবিলাক একেবাৰে মিছা কথা। আমি সকলোৱে মিলি, হিন্দুৱে যদি ক'ৰবাত বাস কৰে, মুছলমানে বা খ্ৰীষ্টানে যদি তেওঁলোকৰ নিয়মৰে কৰে, যিটো বাৰী বুলি কয়, কিন্তু মোৰ মতে মই যিটো আমাৰ সংস্কৃতিয়ে কয়, ভাৰতীয় সংস্কৃতিয়ে কয়, মৃতদেহক শেষ সন্মানটো অত্যন্ত গুৰুত্ব সহকাৰে দিব লাগে, মই তেনেকৈ ভাবোঁ। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ।